মোৰতো ইমান গুৱা গুৱা লাগিছে। ছাগলী গঁৰালত কালি দিনটো সোমাই থাকিলো। ইমান কুকুৰা গোৱা গোন্ধ, ছাগলী মুতৰ গোন্ধ, আজি মোৰটো বেলেগ খুৱাইছে। অকণ শুই ল'ব লাগিব দেই। সপ্তাহত 2-3টাকৈ গোটৰ ধাৰ দিওঁতে মোৰ এই গতি হৈছে। ঘৰত তেল নিমখ খাবলৈ ইমান চিন্তা হৈছে। আকৌ পইচা মই ক'ৰপৰা দিম বাৰু? মানুহটো হ'ল এনেকুৱা। মই এতিয়া ছাগলী গঁৰাল কুকুৰা গঁৰালত সোমাই মাৰি মোৰ উপায় নাইকিয়া হৈছে আৰু। ওচৰৰ মানুহকেইজনে চবেই জনা হ'ল আৰু, মানে যিকেইজনী গোটলৈ যায় গোটেইকেইজনে জনা হ'ল। মই যে একদম গোটৰ পইচা দিবলৈ থাকিলে মই মানুহজনী লুকাই দিওঁ। চবেই জনা হ'ল আৰু। ঐ মা, তোৰ কথা কিন্তু গাঁৱত বেছ ওলাইছে আকৌ দেই। কি গাঁৱত বেছ ওলাইছে? কি শুনি আহিলি তই? ক'ত শুনিলি কচোন? মই এতিয়া গুণৰ খুৰা দোকানৰ ফালে গৈছিলোঁ নহয়। তাত চবেই তোৰ কথা পাতিছে। হেৰি তই বোলে গোটৰ পইচা দিব থকা নাই হেনো, য'ত ত'ত লুকাই থকা বোলে। তোক কোনো বিচাৰি মানুহখনে নাপায় হেনো। মানুহবোৰে সেইবুলি পেট থকা শুনি পিনে তই কি ক'লি? তই ক'ব নোৱাৰিলি নি কালি আমাৰ বেংকলৈ গৈছে পইচা উলিয়াবলৈ বুলি? তইনো কেতিয়া গৈছিলি আকৌ কালি বেংকলৈ? মই কৈ থৈ আহিলোঁ, আমাৰ বেংকলৈ চেংকলৈ যোৱাও নাই আৰু আমাৰ বেলেগত লুকাই থকাও নাই। কালি সেই কুকুৰা গঁৰালৰ মাজত সোমাই থকা মই দেখিছিলোঁ। মই সেইবুলিয়ে কৈ থৈ আহিলোঁ। হৰি বিষ্ণু, তই তেনেকৈ ক'ব লাগে নে? মোৰ মাৰ এজনী কথা। মোৰ এনেই মূৰটো ঘূৰাই আছে, এতিয়া বেছিকৈ ঘূৰাবলৈ ধৰিছে দেই। লোকৰ ল'ৰাই মাকৰ সন্মান বচাবলৈ বুলি কিমান মিছা কথা কৈ থৈ আহে অ'। ওপৰত কথা কয়। আমাৰ এইকেইটা যিমান পায় তললৈ খহায়। মোক গোটেই গাঁৱত এতিয়া ইজ্জত নাইকিয়া কৰিলি নহয়। যিকণ আছিলে সেইকণো তই খতম কৰি থৈ আহিলি। তই সদায় মোক বেয়াই পাৱ, কিন্তু মানুহে যেতিয়া তোৰ কথা তেনেকৈ পাতি আছে মোৰতো খং উঠিলে ন। মোৰ মাৰ কথা তেনেকৈ পাতি থকা শুনি মই সেইকাৰণে কৈ থৈ আহিলোঁ। আমাৰ মা বেলেগত লুকাই নাথাকে, কুকুৰা গঁৰালতহে লুকাই বুলি। সেইটো মই কি বেয়া কথা ক'লোঁ? ঐ মা, তই যে গোটেইদিন কোলা পৰি গৈছ। কোলা নপৰি কি মই আপেলটোৰ নিচিনা হ'ব লাগিছিলে নি? তই যিখন কৈ থৈ আহিলি। মই ভাবিছোঁ মানুহে ইমানখিনি গম নাপায় আৰু মোক। আমাৰ ঘৰৰ ওচৰৰ মানুহজনীও সেইজনী CCTV হে আৰু এটা। মই কালি কাপোৰকেইটা আনিবলৈ যাবলৈ পাইছোঁহে। বোলে তই কালি ক'ত লুকাই আছিলি অ' সৌ মাই? গোটেই মানুহখনে তোক বোলে বিচাৰি ফুৰিছে, তই মানুহজনী নাই। মই বোলে সেই ক'তনো মই লুকাই আছোঁ বোলো, মই সেই এফালে গৈছিলোঁ বুলি ক'লোঁ আৰু। এতিয়া গোটেই গাঁৱত ওলাই যাব আৰু সৌ মাই এনেকুৱা বুলি। তইও মোক খতম দি থৈ আহিলি আৰু। গোটৰ পইচাকেইটা যেনিবা অকল মোৰ পেটৰ কাৰণেহে লৈছোঁ। পইচাকেইটা ল'বলৈ পোৱাৰ আগত এটা ভাগৰ পেণ্ট নাই, জোতা নাই, বেগ নাই, এজনী ভাগৰ কাপোৰ নাই। সেইখন তহঁতি লিষ্ট বনাবি। তহঁতৰ সেইবোৰ ইচ্ছা পূৰণ কৰিবলৈ যাওঁতে মই ইটো গোটৰ পৰা লোন ল'বলগীয়া হৈছে, সিটো পৰা ল'বলগীয়া হৈছে। আৰু এতিয়া তহঁতি মোক একদম ওলাব নোৱাৰা অৱস্থা কৰি পেলাইছ। চব বাপেক পুতেক জীয়েক গোটেইকেইটা একেই। চাওঁ তহঁতি দেখি দিলে মই আৰু বেছি মূৰটো ঘূৰাই পেলাই ধৰিছে। এনেই কোৱা নাই দেই গুণৰ খুৰাই। আমাৰ মাক যে গোটৰ পইচা যে এদায় কৰিলা, এজনী সৰু মাই হৈ থকা নাই দেই। কিবাহে হ'লগৈ আৰু। আমাকো দেখিব নোৱাৰা হ'ল আৰু। আজিকালি আচলতে গোটৰ মেনেজাৰটো ফোন চোন নকৰা হ'ল যে। সেইবোৰ কাৰণে এনেই কি এনেই। এজনীচোন সৌ মাই। এই কালিৰ পৰা দেখাই নাই অ'। ক'তনো সোমাই আছে? ভাল আজি মই ওলাই আহিলোঁ বুলিহে দেখিলোঁ। সৰু মাই ভালনে? কিবা হৈছে নি? কালি পৰা মই একদম দেখাই নাই। ক'ত সোমাই আছিলা? এইজনী পৰা মানে মই ঘৰৰ আগফালে ওলাবও নোৱাৰা হ'লোঁ। ওলাই আহিছিলোঁহে এটাৰ লগত কাজিয়া লাগি পিনে দেখিয়ে পালেহি। সৰু মাই, সৰু মাই, আজিকালি তুমি শুনিও নোপোৱা হ'লা ন? বাইদেউ আপুনি? এই কালি সেই টাউনলৈ গৈছিলোঁ আকৌ, বেংকলৈ যাবলগীয়া আছিলে যে। সেইকাৰণে ঘৰত নাছিলোঁ। আহি পাওঁতেও দেৰি হ'ল, সেইকাৰণে দেখা নাই। হয় নেকি? কালিচোন তোমালোকৰ পুতুকনে ক'লে বোলে হেৰি তুমি হেনো ছাগলী গঁৰালত সোমাই আছিলা বুলি। কি? আপুনিও যে দেই বাইদেউ, মানিছোঁ আৰু। আপুনি মোকো সুধিব পাৰে। আপুনি আকৌ আমাৰ পুতুকনক কেলৈ সুধিলে? পুতুকনে আকৌ নাজানে এইবিলাক কথা। ক'তনো মই ছাগলী গঁৰালত সোমাইছোঁ? ছাগলী গঁৰালত মানে ছাগলী পোৱালিটো এইকেইদিন বেছিকৈ হাগিছে, সেইকাৰণে বোলো কালি সেই ছাগলী গঁৰালটো চাফা কৰি দিওঁ। সেই তেতিয়াই হৈ সোমাই দেখিলে আৰু গৈ পিনে সেই ক'ৰবাত কৈ থৈ আহিলে বোলে মই হেনো ছাগলী গঁৰালত সোমাই আছোঁ। সেইটো কথা নহয় মানে সেই গোটৰ পইচা দিবলৈ থকা দিনা আকৌ তুমি মানুহজনী সদায় লুকাই যোৱা আকৌ, এদিনো ঘৰত নাথাকা। আমি কালি আহি পিনে গোটেইখনে বিচাৰিলোঁ, আগফালে বিচাৰিলোঁ, পাছফালে বিচাৰিলোঁ, ইমান চিঞৰিছোঁ বোলো সৰু মাই সৰু মাই নাই, তোমাৰ একো খবৰ খাতি নাই আকৌ। সেইকাৰণে সেই পুতুকনে বুলি ক'লে মই ভাবিলোঁ সঁচাকৈ চাগে সোমাই আছিলে। ঠিক আছে তেনেহ'লে হেৰি কি কয় পইচাটো যোগাৰ হ'ল নাই? পইচাটো যোগাৰ কৰি থৈ দিবা, কাইলৈ ছাৰ আহিব নহয় নিবলৈ। ঠিক আছে কৰি থৈ দিম। এনেও ছাৰ আহিবলগীয়া হ'লে ছাৰে এনেও মোলৈ প্ৰথমে ফোন কৰে বাৰু। কালিয়ে ফোন কৰি মোক ক'লে বোলে মই কাইলৈ যাম, সেই আপুনি বোলে ঘৰত নাছিলে, সেইকাৰণে বোলে পইচাটো কাইলৈ লৈ আহিমগৈ এনেকৈ ক'লে। ৰাংঢালী খুৰী কেনিবা গৈছা বোলা? পুতুকন এইফালে ওলাই আহিছিলোঁ। তাকে বোলো তোমালোকৰ মাক দেখিলোঁ, দেখি পিনে বোলো মাতোচোন সৰু মাইজনী বোলো কালিও দেখা দেখি নাই একো। ক'তনো গৈছিলে তাকে সুধোঁ বুলিয়ে মাৰ লগত কথা পাতি আছোঁ। ঠিকে কৈছা। মই আকৌ এই অকণমান এফালে ওলাই গৈছিলোঁ। সেই কি কয় আমাৰ মা ভাগৰ বোলে গোটৰ পইচা দিবলৈ পইচা যোগাৰ হোৱা নাই, সেইকাৰণে সেই গুণৰ খোৱাৰ ওচৰত পইচা দুটকামান ধাৰলৈ খুজি পঠিয়াইছে, সেই খুজি আনিবলৈ গৈছিলোঁ আকৌ। পুতুকন কি কথা ক'বলৈ আহিছ? এইবিলাক কথা নক'লে নহয় নেকি? ই মানে লাজ পোৱাই মাৰিব দেই। তোক মই কেতিয়া মই গোটৰ পইচা আনিবলৈ পঠিয়াইছোঁ? তোক মই নাই পঠিওৱা নহয়। দেউতাক মাতিবলৈহে কৈছিলোঁ। তই আকৌ কথাবোৰ পাহৰি থাক। দেখিছেনে বাইদেউ? ইয়াক কওঁ কিবা এটা, ই শুনি পায় কিবা এটা। কিবা এটা কথাবোৰ পাহৰি যায় আজিকালি। সেই কিবা টনিক চনিক ভাল কিবা কি খোৱালে ভাল হয় জানো পাই? জানে যদি ক'বচোন, তাক এটা খুৱাব লাগিব। নহ'লে ই যিটিখন কৈ দিয়ে। সেই কি কয় ইমান কম বয়সতে পাহৰিবলগীয়া হ'ব নালাগে।
তুমিয়ে মিছাকে ক'লা নেকি ঠিক আছে বাৰু কিবা এইবিলাক হেৰি যে ব্ৰাহ্মী শাক খাই যে পাই যে টনিক সেনেকুৱা এটাকে খুৱাই দিবা হয় দেই বাইদেউ আপুনি ঠিক কৈছে মানুহে হেনো কথা পাহৰিলে ব্ৰাহ্মী শাক খাই আকৌ পায় মই ইয়াক এটা খুৱাব লাগিব তই যে পুতুকণ অকণমান খাবি ৰাতিপুৱা গধূলি কিবা এটা দিওঁ ইয়াক বোলো হেৰি খাবিচোন গাখীৰ চাখীৰ অকণ খাবি দিওঁ নেখায় সেইকাৰণে আকৌ ইমান কথা পাহৰিছে জানো এইবোৰ মাইকী মানুহ দুজনী লগ হৈ ল'লে কথাবোৰচোন ক'বা পাৰি এতিয়া দুইজনীয়ে মিলি পিনে মোৰ ভাগৰ স্মৃতি শক্তি ক্ষয় যোৱাৰ কথাটোহে পাতি লাগিছোন মই ইয়াৰ পৰা গুচি যাবা আৰু আমাৰ এইটো গুচিয়ে গ'লগৈ যে ভাল কথাবোৰ ক'লে বোলো এইবোৰ শুনি থাকিব নোৱাৰে জানেনে বাইদেউ একদম নুশুনি ভাল কথা ক'লে তাৰ কথা ভাল কিবা এটা কথা পাতিলে পলাইহে আহিব হয়তো আকৌ সেই কি কয় হজম কৰিব নোৱাৰিলে আকৌ তোমাৰ কথাবোৰ সেইকাৰণে পলালে নোৱাৰিলে আৰু শুনিবলৈ কাণখন গধুৰ লৈ পেলাই ময়ো গৈ থাকোঁ আৰু বুজিছা হ'ব আৰু মোৰ ঢেৰ কাম পৰি আছে যাওঁ প্ৰত্যেক কামখিনি কৰি ল'ব লাগিব কাপোৰ এগাল ধুবলৈ আছে প্ৰধানকৈ দেখিছেনে ৰাইজ যেনে তেনে হাৰিছোঁ আৰু ইহঁতকেইটা পা এইখনৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে আৰু